কাম হ'ল কেৱল কাম কৰা। আনে কি কৰিছে নকৰিছে সেইটো জনাৰ তোৰ কোনো প্ৰয়োজন নাই। কিন্তু মোৰ প্ৰয়োজন আছে। পিহু কেনেকৈ অকলে ঘৰত এৰি এই ৰাতিখনতে ক'ত আছিলি? এনে কি কামত তই ব্যস্ত আছিলি যে ঘড়ী চাবলৈ পাহৰি গলি? মা প্লিজ তুমি মোক সেই হানফাৰ কাৰোবাৰ শহু শাহুৰ নিচিনা প্ৰশ্নবোৰ কেলে কৰিছা? মই এতিয়া সৰু ছোৱালী নহয় নহয়। নহয় তই সৰু ছোৱালী, কিন্তু তোৰ এজনী সৰু ছোৱালী আছে। তই এনেকে ৰাতি ৰাতি মদ খাই ঘূৰি ফুৰিলে তাইৰ ওপৰত কি প্ৰভাৱ পৰিব এবাৰ ভাবি চাইছনে? নে তোৰ সেইবোৰ ভাবিবলৈ হাতত সময়ে নাই? আৰু অহি, তই তাইক এনেকৈ যে ঘৰলৈ লৈ আহিছ, তোৰ মতে তাই কি ভাল কাম কৰিছে? মা ৰাতি বহুত হ'ল, এতিয়া মই বাদ দি আছো, আমি কাইলৈ কথা পাতিম। এতিয়া কথা পতাত তোৰ কি আপত্তি আছে? তই কি ভাবিছিলি মনে মনে বায়েৰক আনি ঘৰত সোমোৱাই থবি আৰু মই একো গমেই নাপাম? আৰু তই পিহুৰ স্কুলৰ ফিজটোতো তোৰ হাজবেণ্ডে দিছিল। তই মোৰ পৰা স্কুল ফিজৰ নামত ইমান টকা কিয় লৈছিলি? মদ খাবলৈ? মা এতিয়া মোৰ তোমাৰ লগত তৰ্ক কৰা অলপো ইচ্ছা নাই। তোৰ ইচ্ছা নহলেও মোৰ ক'বলগীয়াখিনি মই কমেই। মই যি বুজিলো, তোৰ হাজবেণ্ড শহুৰ শাহুৰ একো ভুল নাছিল। এইবোৰ কথাত সকলোৱে মাত মাতিবই। কাইলৈ যদি অহিৰে বিয়া কৰা ছোৱালীজনী তোৰ দৰে চোৰ প্ৰকৃতিৰ হয়, তেতিয়াহ'লে মই কি মাত নামাতিম? আৰু এটা কথা, মোৰ কথা বাৰু মই বাদ দিলো। তোৰ ভাইৰ এজন পুলিচ বিষয়া, তাৰ এটা সন্মান আছে। আৰু নিজৰ ঘৰতে যদি এনেকুৱা চোৰ প্ৰকৃতিৰ মানুহ থাকে, সি বাহিৰৰ চোৰক কি উত্তৰ দিব? চন্দ্ৰিকা, নিজকে সলনি কৰ, নহলে কিন্তু ময়ো তোক ঘৰৰ পৰা উলিয়াই দিম। মোৰ চিধা কথা। মা বা বৰ কষ্টত আছে, তুমি তাইক তেনেকে ক'ব নালাগিছিল। তাইৰে কষ্টবোৰ নিজে মাতি অনা কষ্ট। আৰু এটা কথা, চোৰে চুৰ কৰিলে তই যেনেকৈ গালি শপনি পাৰ, তোৰ বায়েৰো কিবা ভুল কৰিলে তই মাত মাতিবি নে? তোৰ বায়েৰ হল বুলি তাই কৰা ভুলবোৰ শুদ্ধ হৈ যাব? শুন, ভুল সদায় ভুলেই, সেয়া লাগিলে তয়ে কৰ বা মই কৰোঁ। মোক ঘৰৰ পৰা বাহিৰ কৰাৰ কথা কয়? এইখন মোৰো ঘৰ, ইয়াত মোৰো সমান অধিকাৰ আছে। মোক মোৰ অধিকাৰৰ পৰা নাম নোহোৱা কৰিব নোৱাৰে। দৰকাৰ হলে মই কোৰ্টলৈ যাম, কেছ কৰিম মই। মা তুমি শুই থাকাচোন। তুমি আইতাক কিয় গালি পাৰি আছা? তোমাকো গালি পাৰিম মই। আৰু আজিকালি অলপ বেছি হৈছে। মই চাই আছো নহয়, আইতা হল বুলি তুমি আইতাক চব কথা কিয় কব লাগে? মইনো কি কথা কলো? মই সঁচা কথাহে কৈছিলো। মিছা কথা কলে ঠেং চুটি হয় বুলি তুমিয়ে কৈছিলা। ধৰ, মই একো কোৱা নাই, মই একো কোৱা নাই। মই এইবোৰ কথা নকওঁ, নাজানো মই। মোক মোৰ অধিকাৰৰ পৰা আঁতৰালে মই কেছ কৰি দিম, কেছ কৰি দিম, কেছ কৰি দিম, কেছ কৰি দিম। মই চব ওপৰত কেছ কৰিম। মোৰ সম্পত্তি মোক কি লাগে? মোৰ সম্পত্তি কেছ কৰি দিম। চব লাগিব, চব 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 লাগিব, চব। বা বা ব'লা
আজি তুমি মোৰ লগত শুবা মই তোমাক ষ্টৰী শুনাম ব'লা কি ষ্টৰী শুনাবা আজি মোক লাইন এটা আছিলে টাইগাৰ এটা আছিলে তাৰপাছত দুইটাৰ মাজতে কাজিয়া হ'ল আৰু যি দেখিছো এবাৰ তই পুলিচৰ লগত ঘৰ সাজিবি পুলিচে চোৰক জেলত ভৰাই থয় নিজৰ ঘৰত নি সুমুৱাই নথয় বুজিছ কিন্তু এইবাৰ সি তোক ঘৰত সোমোৱাহে এৰিব তই চাই থাক জোনবাই দেখতে সাজিম ঘৰে খনি পুলিচে জ্বলাব চাকি চাকি পুলিচে জ্বলাব চাকি এইজনী কি হ'ল লাজ পাইছ মইতো গামেই মই বেসুৰীয়া হলেও গাম তই গা জোনবাই দেখতে তই পাগল হৈছ বুজিছ পুলিচে জ্বলাব চাকি হ'ব বল এতিয়া জোনবাই তই ইয়াত অকলে গলে বহি কি কৰি আছ নিজকে মানে আকাশত চাই আছ আকাশত থকা তৰাবোৰৰ মাজত মই দেউতাক বিচাৰি আছো দেউতা যদি জীয়াই থকা হলে আমাৰ জীৱনৰ কথাবোৰ আজিৰ দৰে নহলহেঁতেন আকাশত থকা তৰাবোৰৰ মাজত মই দেউতাক বিচাৰি আছো দেউতা যদি জীয়াই থকা হলে আমাৰ জীৱনৰ কথাবোৰ আজিৰ দৰে নহলহেঁতেন মানুহজন তই সৰু থাকোঁতেই আমাৰ জীৱনৰ পৰা হেৰাই গ'ল মই বেমাৰী মানুহজনীয়ে তেতিয়াৰ পৰাই যুঁজি আছো কিন্তু মই তোক পঢ়ুৱাব নোৱাৰিলো ভালদৰে যদি মই তোক পঢ়ুৱাব পাৰিলোহেঁতেন মা এতিয়া আৰু তই সেইবোৰ ভাবি কান্দিবলৈ আৰম্ভ নকৰিবি তই মোক ক নিজেতো সেইবোৰ ভাবিয়ে কান্দি থাক কেতিয়াবা কান্দিও ভাল লাগে মা আৰু মই তোক কান্দিবলৈ দিব নোৱাৰো নহয় তোলৈ ভাল ল'ৰা এটা যোগাৰ কৰিব পাৰিলে মই শান্তিত মৰিব পাৰো তই আকৌ আৰম্ভ কৰিলি নে নহয় অ তোৰ জীৱনলৈ যে এদিন এজন ৰাজকুমাৰ আহিব সেইটো মই একেবাৰে খাটাং মা মোৰ জীৱনলৈ ৰাজকুমাৰ আহিবলৈ মই ৰাজকুমাৰী নহয় এতিয়া তই সপোন দেখিলে মোৰ অকাত চাই দেখিবি মই তোৰ এইবোৰ ভাষা বুজি নাপাওঁ মই এটা কথাই জানো তই ভালদৰে সাজিলে কাচিলে তোৰ সন্মুখত ৰাজকুমাৰীও পাত্তা নাপাব দেখিবি এদিন তোৰ জীৱন সলনি হ'বই আৰু মোৰ এই সপোনটো সঁচা হ'বই হ'ব নেকি তোৰ এই সপোনৰ চিনেমাখন আজিলৈ সমাপ্ত কৰ আৰে তুমি একেটা কথাতে কিয় লাগি আছা মই তোমাক কৈছো নহয় মই যি কৰিছো সেয়া ভাল পথত থাকি কষ্ট কৰিহে কৰিছো মিভানে যি ক'লে সেয়া সম্পূৰ্ণ মিছা কথা মিছা বুলি ময়ো জানো কিন্তু কিয় জানো মোৰ কিবা এটা ভয় লাগে
আপোনাক আমাৰ আহিবলগীয়া সন্তানটিৰ শপত মোক আন্ধাৰত নাৰাখিব আৰু কেতিয়াও মিছা নামাতিব আৰু যদি তেনেকুৱা কৰে চাব ইয়াৰ প্ৰভাৱ কিন্তু আমাৰ সন্তানটিৰ ওপৰতে পৰিব গতিকে মোক যি ক'ব সঁচা ক'ব আৰু আমাৰ সন্তানটিৰ কথা ভাবি ক'ব নাই বহুত হ'ল এইবোৰ মই নিজকে সলনি কৰিব লাগিব আৰু নহ'ব মই অনুভূতিক আৰু এনেকৈ মিছা কথা কৈ থাকিব নোৱাৰো তোৰ এই ড্ৰাইভাৰটো এতিয়া আৰু চাফা হৈ থকা নাই ই ড্ৰাইভাৰৰ পৰা আহি কেনেকৈ ইমান ধনী হ'ল তাৰ আঁৰত বহুত কাহিনী আছে আৰু তই যদি ভাবিছ যে ইয়াৰ টকাবোৰ বগা ই মানুহটো বগা তেনেহলে তই মূৰ্খ বনি আছ ই এটা কোলা মানুহ কিয় বাৰে বাৰে মোৰ মনটো কৰি আছে যেন ক'ৰবাত কিবা এটা হৈ আছে সঁচাই একেতে বোৱাৰী অ বোৱাৰী ইয়াত অকলে অকলে বহি কি ভাবি আছা কিছুমান কথা ভাবি আছিলো দেউতা আপুনি কি ভাবে দেউতা মানে এখেতৰ বিষয়ে তাৰ কথা ভাবিবলৈ সি মানুহটো দেখোন মোৰ চকুৰ সন্মুখলৈকে নহা হ'ল অনবৰতে কেৱল কাম কাম টকা টকা তাৰ বাহিৰে যেন আন একো কাম নোহোৱাই হ'ল আপুনি ঠিকেই কৈছে দেউতা তেখেত যেন সেই আগৰ মানুহজন হৈ থকা নাই কথাই প্ৰতি কেৱল টকা টকা দেউতা ইমান টকাৰ মোক প্ৰয়োজন নাই সঁচা কথা ক'বলৈ গ'লে মই সেই টকা নথকা বেদদাসহে ভাল পাইছিলোঁ আৰু আজিও তেখেতকে বিচাৰিছোঁ মই সেই আগৰ বেদটোকে বিচাৰো বুজিছা পিছে এইবোৰ কথা তাক ক'বলৈ যোৱা মানে মই ধৰাশায়ী হোৱা আচলতে মই কিনো কম আজিলৈকেতো তাক মই বহুত প্ৰশ্নৰ উত্তৰকেই দিব নোৱাৰিম কি প্ৰশ্ন দেউতা মোৰ জীৱনটো আনে ভবাৰ দৰে ইমান সহজ নহয় বহুত কাহিনী আছে মোৰ জীৱনত যিবোৰ ক'বলৈ গ'লে হয়তো বহুত কিবা কিবি হৈ যাব কিন্তু এদিনটো মই এই কাহিনীবোৰ সকলোকে ক'বই লাগিব সদায়তো মই নিজকে এই সত্যৰ পৰা আঁতৰত ৰাখিব নোৱাৰো সত্য মানে কি সত্য মোৰ জীৱনৰ সত্য বেদৰ সত্য আচ্ছা মানে তুমিয়ে সেইজন তোমাকতো মই ভালকে চিনি পাওঁ কিন্তু তুমি যে অনুবেদ কোম্পানীৰ অ'নাৰ সেইটো মই ভবা নাছিলো সেইদিনা ময়ো ভবা নাছিল যে প্ৰকৃততে আপুনি কোন হয় কিন্তু এতিয়া গম পালো আচলতে আপুনি মোক সেইদিনাও বেয়া পাইছিল আৰু এতিয়াতো আপুনি মোক ভাল পোৱাৰ প্ৰশ্নই নাই নতুনকৈ আহি এইটো ফিল্ডত ইমান কম সময়ত ইমান ৰাইজ কৰিছা তাৰ কাৰণে সঁচাকৈ মই ইম্প্ৰেছড তোমাৰ উন্নতি দেখি মোৰ ভাল লাগিছে কিন্তু সেইদিনা আনৰ কথা নাভাবি গাড়ী যেনেকৈ স্পীডত চলাইছিলা এইটো ফিল্ডত তোমাৰ স্পীডটো অকণমান বেছি হোৱা নাই জানো মই কেতিয়াও হিচাপ কৰা নাই মই মাথো নিজৰ কাম কৰি গৈ আছো